চিঙা লোৱাটিং বহি কাগজ। অ বাইদেউ আছে নেকি কিবা ভাঙা চিঙা? নাই দে নামন মানতে বহিল ৰ আজি যাত্ৰাই কৰিব পৰা নাই। এই ওলে কি মণ্ডল কুকুৰক দেখা পালো নহয়, তাৰ যাত্ৰা একেবাৰে কাম নাই দে। মানুহ কৈছিলে, আজি মই প্ৰমাণেই পালো। তো ভাঙা চিঙা বেপাৰী নেকি নাই? এই কুকুৰ পুতক, এই সম্বোধন দস্য তই পঢ়া শুনা কৰি উল্টিছে যা, মানুহকে দৌ সম্বোধন ধৰিব নাজানাই। এই বেপাৰী তই খং কৰিব নালাগে ৰ, তোৰ আজি বেপাৰ ভাল নহয় নেকি নাই? এই বান্দাৰৰ ফুক, বেপাৰ ভাল হ'লে মই বহি থাকো নেকি এনকে? তই বেপাৰী খং কিয় কৰা? তোক মই এনেকুৱা এটা বস্তু দি আছো, তই 2 বছৰমান বেপাৰ নকৰিলেও হ'ব, ঘৰত বহি বহি খাব পাৰিবি। বস্তুটো নিবি নে তই? 2 বছৰমান বেপাৰক নাহিলেও হ'ব, কি বেপাৰ বস্তুটো? মোহনো ঘৰত নাই, এফালে মোৰ পকেটতো পইচা পাতি নাই। মোহনে ট্ৰেক্টৰখনো বাহিৰত থৈ গৈছে। ট্ৰেক্টৰখন মোৰ বুলি কৈ পেলাই এটাতে বিক্ৰী কৰি দিওঁ ৰ। এই মহাগুৰু, কি ভাবি আছা তই? কওঁ তাড়াতাড়ি কি বস্তু? বস্তু বেলেগ একো নহয় ৰ বেপাৰী, তই এই ট্ৰেক্টৰখন নিব পাৰিবি না? এই বান্দাৰ, তোৰ কি চকুত কিবা মুচ্ছি নেকি? মোক ট্ৰেক্টৰ কিনা মানুহ আন পায় নে ভাঙা চিঙা বেপাৰী আন পায়? হা নহয় দে বেপাৰী, তই ভুল বুজছা। ট্ৰেক্টৰখন মোৰ পইচা পাতি নহয় গৈছে, গতিকে ট্ৰেক্টৰখনে বিক্ৰী কৰোঁ বুলি ভাবছোঁ ৰ। তাৰ মানে ই ভদা ৰ ঘণ্টা, ট্ৰেক্টৰখন এই চাঞ্চত কিনি লৈ ভাল, কিন্তু তাৰ আগতে উল্টি পাল্টি কিবা কানি সুধি লওঁ ৰ, পিছত আৰু নহ'লে মই ফাঁচি যাব লাগব পাৰে না। বেপাৰী, তই কি এতিয়া ভাবা চিন্তা কৰি থাকিবি নেকি? কিনি আনা নিকিনা তাড়াতাড়ি কওঁ, নহ'লে মই বেলেগ বেপাৰীক দিখে দাম। ভাইটি নালগে ৰ ভাইটি, বেলেগক কিয় দে, কিন্তু তোৰ ট্ৰেক্টৰখনতো যিমান পইচা হ'ব মইতো ইমান পইচা দিব পাৰিব নহয়। পইচা বেছি পইচা দিব নালাগে দেই বেপাৰী, টকা 10,000 দিলেই হ'ল, হ'ব না কওঁ? 10,000 বহুত হৈছে বাবু, টকা 8,000 দিওঁ দে, হ'ব না চাচোন? তই কি মাছৰ বজাৰ বুলি ভাবছা নেকি? ইয়াতে দাম দৰে আছা যি তই নিয়া নিবি নে নাই যা, মই বেলেগ বেপাৰী চাওঁ। বাবু নালগে দে বেলেগ বেপাৰী চাবা, 500 টকা এটা কমকৈ দিম দে 10,000-ৰ, কিন্তু ট্ৰেক্টৰখন ভালে আছে নেকি নাই? মোৰ বস্তু ভালেই থাকক বা বয়াই থাকক, তই ভাঙা চিঙি বেপাৰী, তই যদি নাই আজি সোনকালতে লৈ যা। ভগৱান, তুমি আজি মোৰ দেখি বেছিকৈ চকু মেলিছে চহা। মণ্ডল খুৰা, আপোনাকো সেৱা কৰিছোঁ দক, মিছা আপোনাক গালি পাৰিলোঁ। মানুহগিলে কোৱা কথাটো মিছা দক, আপোনাৰ যাত্ৰা বেছি ভালহে দেখোনে। মই এতিয়া ইয়াতে বেছি দেৰি নকৰি বগলক ফোন কৰি মাতিব লাগিল। মোৰ লগত পইচাও কম আছে, তাক অলপ পইচাও লৈ আহিব দিয়ক। বাবু তই 5 মিনিট ৰখিব লাগব, মোৰ লগত পইচা কম আছে ৰ, মই ঘৰত গ'লে ফোন কৰি পইচা অলপ লৈ আহিব দিয়ক। দে বেপাৰী, মই ৰখছোঁ দে 5 মিনিট, তাড়াতাড়ি কৰ কেৱল। ৰ মই ফোনটো কৰি লওঁ ৰ। হেল্ল' বগলো, তো ক'ত আছা? লুডুৰ বাজি মাৰি আছা 2 টকাকে? সিগলা বাদ দি, তই আঁঠু ভাঙা চৌক গ'লে সোনকালতে ওলাই আহ, মই ইয়াতে ৰখি আছোঁ। কি মাল এটা উঠাইছ চাইচোন তই? নালগে 2 টকা কিয়, তোক মই 2,000 দি আছোঁ এতিয়া, তই সোনকালতে একে গেলি দে বেছি দেৰি নকৰবি। আৰু শুনচোন, ৰেঞ্চ পাতি কিবা কানি আছে হেৰি লৈ আছোঁ অলপমান, বস্তু অলপ খুলিব লাগিব, ঠেলাখনো লৈ আহিবি লগত। দে কি বস্তু উঠিছে ইমান তাড়াতাড়ি মাতলি যি? ভাই, এই চুলটো যে আছে, এই চুলটো ভদা বাচা, এই ট্ৰেক্টৰখন মোক 10,000 টকাতে দিছি। মই আৰু অলপমান মানুহ না, 500 টকা এটা কম কৰিছোঁ দেচোন। আৰু এতিয়া তই ট্ৰেক্টৰখন খুলিব পাৰিবি না?
10,000 তই ট্ৰেক্টৰখন পাইছা দি মালবোৰ তৎক্ষণাত উঠি লৈ যাওঁতো। তাকেইতো ৰ ভাই, তোক যি পইচা অলপ আনিব দিছিলো আনিছে না? আনছো দে পইচা আনছো দে। কিমাননো দিব লাগিব ইয়াক? যা তই তাক 10 কৰি দিবি যা, কৈ তাৰ 500 টকাত লাগি থাকো যা। হ'ব দে 10,000 টকাই আনিছিলো মই জানো তই মাল উঠাৰ বুলি কওঁতে কিবা ভাল মালাই উঠাইছিলি যি। মই গতিকে অলপ পইচা বেছিকৈ লৈছিলো, মাত্ৰ পাৰে আনছো দেচোন চোৰ কৰি মনে যাওঁৱে পয়া লগা হাই দেখা নালগে, যিমানে দেৰি কৰা সিমানে আমাৰ বিপদ, তাড়াতাড়ি ইয়াৰ পৰা যাওঁ যাওঁ। তাক মই পইচাটো লওঁ ৰ। দাদা এখানি পইচাখিনি লওক, আমাৰ ফালৰ পৰাই খুচি কৰি দিলো দক আৰু 10 কৰি দিলো দক আপোনাক। পাৰ্টনাৰ তই ঠিক আছে পইচা পাতি লেনদেনৰ ক্ষেত্ৰত কি 500 টকাত লাগি আছিল। দে তহঁতে তাড়াতাড়ি মালখিনি লৈ যাবি হা, মই যাই থাকো। ভাল বুৰ্বক বনাই থৈলো এন্দক গমেই নাপলাক কেলা। বাবু তই যাই থাক, যা মই মালখিনি লৈ পেলাই যাওঁ যা। দে তহঁতে যাবি। পয়া লগা এতিয়াতো আৰু মোৰ মুখৰ দিগিত চাই থাকিব নালাগে দেই, মালখিনি খোলা আৰম্ভ কৰি দি। মালখিনি খুলিম ৰ, তোক আৰে চাবি তাবি কিবা দি থৈ গৈছি নেকি? যদি চাবি দি গৈছি মই কিন্তু চলাই নিব পাৰিম। ভাঙা চিঙা বেপাৰীক আৰু গাড়ীৰ চাবি দি থৈ যাব নেকি? নাই দেই, চাবি তাবি দি থৈ যোৱা নাই, খোলা আৰম্ভ কৰ। দে মই খোলা আৰম্ভ কৰোঁ দে। তই চালাখান আনচোন অলপ ওচৰত গলি। দে মই ঠেলা আনিম দে, তই খোলা আৰম্ভ কৰ, মই অলপমান বহি লওঁ দে, অলপমান শুভ গানকে মাৰো। লুট কা খাজানা আজ তে লুটানা, লুট কা খাজানা আজ হে লুটানা। কোনো আগতে মোৰ ট্ৰেক্টৰখন খুলিব ধৰিছে। তো কৰবাৰে আহিলে ঘণ্টাৰ আমাৰ এখন মোৰ ট্ৰেক্টৰ মই এতিয়া 10,000 টকাত কিনছো। তোৰ ট্ৰেক্টৰ 10,000 টকাত কিনছে? কাণত বাদলি মুঠা, তই একবাৰ কলি নুশুনা নেকি? নিমনি মোৰ মান্যাখানতে কিন্তু তই খোলা বন্ধ কৰ, তই কি খুলিবা দিছে এইগিলা? তাৱে ঘণ্টাৰ আমাৰ পৰাই এতিয়া 10,000 টকা কিস্ত পইচা দি পেলাই কিনি লৈছো। তন্দক তাৰমানে ভালকে গলি তন্দে নুশুন তন্দক মই দেখি দি আছো। তই কি দেখৰ কথা কৈ আছা? ইতে বগাকে আপাত উত্তাবাৰে আমি 10,000 টকাত কিনি লৈছো, চাই দিয়াৰ পাৰে। যদি ট্ৰেক্টৰখন তাৰে এই পেট হাতত মোৰ কিহত চাবি কুকুৰাৰ? পাৰ্টনাৰ আমাক থগুচি যাহি এখন এৰে গাড়ী বোধয়। কি কয়? মোৰ মাথাটো ঘূৰাব দিছি ৰ। মই কিন্তু সিগলা নাজনো, 10,000 টকা মোক কিন্তু তই জোৰ পৰাই কি নহওক আজি দিবই লাগিব। আইকালি বন্ধনৰ পৰা ধাৰ লৈ আনিছিল 10,000 টকা, মোক কিন্তু ঘৰত সোমবাৰ দিবা নহয়। তন্দে কি আলোচনা কৰি আছা? ইয়াৰ পৰা সোনকালে চাই দিওঁ। তোৰ কি হলা তোৰ তোৰ কি হলা বন্ধু? মই শেষ দে বগলা, তাক মই থবাবা খুজিছিলো, সিহে মোক উল্টে থগাই থৈ গেল। বগলা মোক অলপ মাথা চাথা পানী দিয়াই, মই তোক 10,000 টকা কেনেকে ধাৰ মাৰিম এতিয়া? ই মাকৰ ভোজকা এই কামাৰ বুকুত কি মাৰি থৈ গেল মোৰ। মই এতিয়া কি কৰো বগলা? চলিয়াত শুন, বেপাৰ কৰিলি সদায় সৎ পথেদি বেপাৰ কৰিব লাগে, গম পাইছ না? কথাতে আছে নহয়, লোভে পাপ পাপে মৃত্যু। এনাই আনব বেছি লোভ কৰবা গেলি। খুৰা আমাক দুকো মাৰধৰ নকৰবি বাপাৰ, আমাৰ বহুত ডাঙৰ ভুল হৈ গেল দে। আজিৰ পৰাই নাজনা নুশুনাকে আকৌ কামতে হাত নেদাও। তোক কাকুতি মিনতি কৰছো খুৰা। বেটাৰ এতিয়া বুজি পাইছা ন? এতিয়াৰ পৰা সোনকালতে যাগে যা ঘৰক। বেছি দুখ কৰবা নালগে যাও, ঘৰৰ বস্তু ঘৰকে যাও, বেছি খক কৰবা খুজিলে এনে হৈ যাও। ঘৰক যাম ৰ, তোক এতিয়া আমাৰ পইচা কেইটা কেনেকে ঘূৰাই দেৱাই বন্ধু? হ'ব যাও বন্ধু, ঘৰক যা আমি ভালকে বহি আলোচনা কৰিম।